নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল ফেক্টছ অফ ৱৰ্ল্ড। আজি আমি ভিডিঅ'টো চাণক্যৰ 5টা নীতিৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই দিয়ক যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। চাণক্যৰ নীতিটো আছে এনেধৰণৰ: মানুহৰ জমা টকা খৰচ হৈ থাকিলেহে টকা উপাৰ্জন কৰাৰ পথ বা কৌশল পোৱা যায়। যেনেকৈ পুখুৰীত পানী এটা ঠাইত জমা হৈ থকাৰ বাবে পানীখিনি প্ৰদূষিত বা লেতেৰা হয় আৰু সেই পানী খোৱাৰ উপযোগী হৈ নাথাকে, ঠিক সেইদৰে ব্যক্তিৰ টকা বা ধনৰ যদি সদুপয়োগ নহয় তেতিয়া এই টকা বা ধন একো কামৰ হৈ নাথাকে। এইটো আছিল চাণক্যৰ প্ৰথম নীতি। চাণক্যৰ দ্বিতীয় নীতিটো হ'ল কাৰোবাৰ পৰা কিবা কাম পাবলৈ হ'লে বা কাৰোবাৰ পৰা কিবা বস্তু পাবলৈ হ'লে সেই ব্যক্তিজনৰ লগত ভালকৈ কথা ক'ব লাগে। যেনেদৰে হৰিণাৰ চিকাৰ কৰিবলৈ চিকাৰে মধুৰ সুৰত গীত গায়, ঠিক সেইদৰে কাৰোবাৰ পৰা কিবা কাম পাবলৈ হ'লে সেই ব্যক্তিজনৰ লগত ভালকৈ কথা ক'ব লাগে। তৃতীয় নীতিটো হ'ল যাৰ লগত ধন থাকে তেওঁৰ সকলো থাকে। ধন থকা ব্যক্তিৰ বাবে কোনো কামে বেয়া নহয়। ধন থকা ব্যক্তিৰ বাবে বেয়া কামো ভাল হৈ যায়। ধন থকা ব্যক্তিৰ কথা সকলোৱে শুনে। এইটো আছিল চাণক্যৰ তৃতীয় নীতি। এতিয়া হওক চাণক্যৰ চতুৰ্থ নীতিলৈ। চাণক্যৰ চতুৰ্থ নীতিৰ মতে কুলিৰ মাতটোৱে যিদৰে কুলিৰ বাবে সুন্দৰতা, ঠিক সেইদৰে কুৎসিত মানুহৰ বাবে তেওঁৰ বিদ্যাই হ'ল সুন্দৰতা। এতিয়া হওক অন্তিম নীতিলৈ, অৰ্থাৎ পঞ্চম নীতিলৈ। চাণক্যৰ মতে সকলো ঔষধৰ ভিতৰত অমৃত প্ৰধান, সকলো আনন্দৰ খাদ্য প্ৰধান, সকলো ইন্দ্ৰৰ ভিতৰত চকু প্ৰধান। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আজিৰ বাবে এইখিনি। ধন্যবাদ।